আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। গাটো অকণমান বেয়া আছিলে, এইবিলাক থাকিবই আৰু। আজি কিছুমান কথা লিখি লৈছোঁ, মানে লিখিয়ে লওঁ, কিন্তু এইবিলাক আচলতে বেছি ভিডিঅ'টো ধুনীয়া কৰিবলৈ এডিটিং কৰিবলৈ যাওঁতে মানে আচলতে ভিডিঅ'ই বনোৱা নহয়গৈ। তো তাতকৈ উজু উপায় এটা আছে যে মানে ভালকৈ লিখি ল'ব লাগে কামখিনি কি কৰিব বিচাৰিছে, তাৰপিছত সেইখিনি ধুনীয়াকৈ নেচাৰেলি কৈ যাব লাগে। তো স্ক্ৰিপ্টেড হ'ব নালাগে, ভাল নালাগে। লিখি লৈছোঁ মানে এইবিলাক মনত অহা থটছ হয়। তো টপিকটো হ'ল যে আমি কিছুমান নিজকে কুৱেশ্যন সুধিব লাগে। আমি কুৱেশ্যন সুধিবলৈ পাহৰি গৈছোঁ। কিছুমান চিৰিয়াছ কথা, কিছুমান আজৰি সময়ত বহি পেলাই ভবা কথাও হয়, কেতিয়াবা চাহ একাপ লৈ পেলাই ভাবিলেও হয়। কিন্তু এইবিলাক কোনোবা নহয় কোনোবা এটা সময়ত আমি নিজকে সুধিব লাগে। সুধিলে কি হয়, ইন্ট্ৰস্পেকশ্যন হয়। আমাৰ ভিতৰত যিবিলাক কথা আমাৰ সোমাই আছে, কেতিয়াবা এনেকুৱা হয় আমি নুসুধি বস্তুবিলাক মানে এই বাদ দে আৰু থাকিলে আৰু এতিয়া আৰু এইবিলাক লাগি থাকিবলৈ সময় নাই, এনেকুৱা টাইপ হৈ যায়গৈ। ব্যস্ততাৰ মাজত আমি পাহৰি দিওঁ। আমি কেতিয়াবা কুৱেশ্যনটো ইমানেই টাফ হৈ যায়গৈ যে আমি ভাবিবলৈই ভয় লাগে যে সেই কুৱেশ্যনটো ভাবি দিয়াৰ লগে লগে কিজানি আকৌ তাৰ আনচাৰটো বিচাৰিবলৈ আৰু ভাবিব লাগিব। তো আল্টিমেটলি আমি হিউমেন নেচাৰত পৰি যাওঁ। পৰি পেলাই কি কৰোঁ, আমি মানে কমফৰ্ট জ'নত সোমাই দিওঁ। সোমাই পেলাই ভাবোঁ যে নাভাবিলেতো লাইফটো বিন্দাছ চলি আছে, তো কেলৈনো এইবোৰ ভাবিব লাগে। কিন্তু পইণ্টটো হৈ গ'ল যে আমি এজ এ হিউমেন বা হোম'চেপিয়ান হিচাপে আমি বাকীবিলাক জন্তুতকৈ বা বাকীবিলাক যিবোৰ স্পেচিছ আছে তাতকৈ আমি চুপিৰিয়ৰ হ'লোঁ বা হায়াৰ হ'লোঁ। কিহৰ কাৰণে? আমি কুৱেশ্যন কৰিবলৈ ল'লোঁ যে আমাৰ ঠাণ্ডা লাগে, একদম আদিম যুগৰ পৰা আৰু ঠাণ্ডা লাগে, তো আমি গৰম কেনেকৈ লগাব পাৰোঁ। তাৰ কাৰণে বিচাৰোঁতে ক'ৰবাত নহয় ক'ৰবাত জুই ওলালেগৈ। যে খানাবোৰ আমি চিকাৰ কৰি কিমান দিন খাম, তো আমি খেতি কৰিবলৈ ল'লোঁ। কুৱেশ্যন কৰিলোঁ যে চিকাৰ নকৰাকৈও কেনেবাকৈ কিবা কৰিব পৰা যায় নেকি। তাৰপৰা লাহে লাহে যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ, তাৰপৰা চকাৰ আৱিষ্কাৰ হ'ল। আমি কুৱেশ্যন কৰিলোঁ যে কিবা এটা কৰিব পাৰি নি যিটো ইয়াতকৈ সোনকালে আমাক এইডোখৰ পৰা সেইডোখৰলৈ মানে ট্ৰান্সপৰ্টেশ্যনত সহায় হয়। তেনেকৈ এতিয়াও আমি কুৱেশ্যনেই কৰি আছোঁ। যিবিলাক আমাৰ ডেভেলপমেণ্টৰ কথা আহে সেইবিলাকত আমি কুৱেশ্যন কৰিহে আগবাঢ়ি গৈছোঁ। ফাণ্ডামেণ্টেল কিছুমান কুৱেশ্যন থাকে, যেনেকৈ ধৰি লওক আজি ইছৰোৱে নিজকে সুধিলে যে তাৰ চাইণ্টিষ্টবিলাকে সুধিলে যে আমি কম বাজেটত চন্দ্ৰলৈ যাব পাৰিম নেকি, তাত গৈ পেলাই আমি অপাৰেশ্যন কৰিব পাৰিম নেকি। তো সেই কুৱেশ্যনটো সোধাৰ কাৰণে ধৰি লওক তেনেকুৱা ছাকচেছফুল মিছন কিছুমান পচিবল হৈছে। তো তেনেকৈ নাছায়ো ধৰি লওক কিছুমান বহুত আগৰ পৰা মিছন কৰিছে। আমি সূৰ্যৰ ওচৰত গৈ পেলাই কিবা ষ্টাডি কৰিব পাৰিম নেকি, কেনেকৈ পাৰিম। সূৰ্যৰ ওচৰত ইমান মানে গৰম আছে, সিমানখিনিতো গলি নোযোৱাকৈ আমি কিবাকৈ পঠিয়াব পাৰিম নেকি। তো কথাৰ গোটেই গুৰিটো হ'ল যে আমি নিজকে কিছুমান কুৱেশ্যন কৰিলে আমাৰো তেনেকৈ ইম্প্ৰুভমেণ্ট হ'ব। আমি এজ এ হিউমেন ইভলভ কৰিম, ডেভেলপ কৰিম। তো এইটো নহয় যে কোনো একো কথা পতা নাই, কোনো সেইটো টপিকত মন দিয়া নাই, চব আৰু সেই একেফালে গৈ আছে। ফ্লিপকাৰ্টত বিগ বিলিয়ন ডে আহি আছে, আমিও মুঠতে তাত কাপোৰ কিনিব লাগে আৰু সস্তাতে ডিল ল'ব লাগে, তো হৈ যাব আৰু। কুৱেশ্যন কেলৈ কৰিব লাগে ইমান টাফ কুৱেশ্যনবিলাক। কিন্তু সেইটো কথা নহয়, আমি সেইবিলাকো কৰিব লাগিব, কিন্তু লগতে নিজকে গ্ৰ' কৰিব লাগিব। নিজকে ওপৰলৈও ষ্টেপ বাই ষ্টেপ নি থাকিব লাগিব। নিজৰ ব্ৰেইনটোক ডেভেলপ কৰিব লাগিব, নতুন নতুন দুৱাৰ খুলিব লাগিব। আমাৰ যিবিলাক থিংকিং কেপাচিটি আছে, থিংকিং কেপেবিলিটি আছে, আমি সেইবিলাক আৰু ওপৰলৈ নিব লাগিব, আৰু আমি ডেভেলপ কৰি পেলাই ওপৰলৈ লৈ যাব লাগিব। তো সেইবিলাক ক'ৰবাত নহয় ক'ৰবাত ছেল্ফ ডেভেলপমেণ্ট, পাৰ্চনেল ডেভেলপমেণ্টত সোমায়। তো পইণ্টলৈ আহোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নিজকে কিছুমান কুৱেশ্যন সোধোঁ। সেই কুৱেশ্যনবিলাকৰ আনচাৰ আমাৰ কি হ'ব। তাৰ আগতে মই কিছুমান পইণ্ট লিখি থৈছিলোঁ। সেই পইণ্টবিলাক অলপ অলপকৈ সৰু সৰু কুৱেশ্যন নিচিনাকৈ বা চিটুৱেশ্যন নিচিনাকৈ আমি কৈ যাওঁ আৰু নিজকে ৰিলেট কৰিবলৈ ট্ৰাই কৰোঁ যে একচুৱেলি হৈ কি আছে আৰু আমি সুধিব কি লাগে। তাৰপিছত মই কুৱেশ্যনখিনি এফালৰ পৰা কৈ যাম, বুজাই যাম কি হৈছে কি নাই হোৱা, আৰু কুৱেশ্যনখিনি মই ডেছক্ৰিপশ্যনটো দি দিম, যাতে আমি সেইখিনি নিজকে ভালদৰে এখন কপি লৈ পেলাই লিখি পেলাই সুধি পেলাই তাৰ আনচাৰখিনি উলিয়াই পেলাই আমি আগবাঢ়ি যাব পাৰোঁ নিজৰ লাইফৰ লগত। চবৰে নিজৰ নিজৰ বেলেগ বেলেগ আনচাৰ হ'ব, কিন্তু সেই আনচাৰটোৱে আমাক আগবাঢ়ি যাবলৈ বহুত হেল্প কৰিব। ঠিক আছে, তো আমি ভিৰৰ মাজত ফচি গৈ আছোঁ, নিজকে সুধিবলৈ পাহৰি গৈছোঁ। কিয় আমি জন্ম পালোঁ, কি আমি কৰিব পাৰোঁ, আমাৰ পটেঞ্চিয়েল কি, এনাৰ্জি সেইখিনি ইমানেই নেকি, আমি কি ইমানেই কৰিব পাৰিম নেকি।
নিজলে সমাজলে মোৰ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন ইমানেই নেকি? কোনোবাই ক'ব পাৰিবনে যে এই কামটো অকল ই বা তাইহে কৰিব পাৰে দেই, এইটো মানে এটা ছিগনিফিকেণ্ট মুভ হয় যিটো সিহে ল'ব পাৰে? যেনেকৈ এক্সাম্পল ল'বলৈ গ'লে সনু সুদে যেনেকৈ কৰি আছে, কৰোণাৰ সময়ত ধৰি লওক হেল্প কৰিলে, এতিয়াও বহুত মানুহক হেল্প কৰি আছে, তেনেকৈ আৰু বহুত মানুহে হেল্প কৰি আছে, নিজৰ নিজৰ কেপেবিলিটিত হেল্প কৰি আছে। আমিও হেল্প কৰিব পাৰোঁ নেকি? যে ক'ব পাৰিব যে এই কামটো ইহে কৰিছে দেই, ই বৰ ধুনীয়া কৰি আছে। কিহে আমাক ৰখাইছেনো? মানে বাৰে বাৰে আমি কিবা এটা ষ্টেপ ভাল কৰিম বুলি লৈ পেলাই তাৰপিছত যে আমি আকৌ ঘূৰি আহি সেই একে জেগাতে বহি থাকোঁ। এমাহ দুমাহৰ পিছত আমি ভাবোঁ, নিজকে কুৱেশ্যন কৰোঁ যে মই এইটো কৰিম বুলি ভাবিছিলোঁ, বাদ দে আৰু, থাকি গ'ল আৰু। তো কিহে ৰখাইছে আমাক বাৰে বাৰে? আমি বহুত নবা কিছুমান কাম কৰিম ভাবি আছোঁ, কিছুমান কাম মনলৈ আহি আছে, কিন্তু আমি মানে কিবা নহয় কিবা এটা আমি এক্সকিউজ দেখাই পেলাই কিবা নহয় কিবা এটা আমাৰ ছিটুৱেশ্যনেলে হওক, লাগিলে চাৰ্কামষ্টেঞ্চে হওক বা আমাৰ নিজৰ মেণ্টেলেই হওক, কিবাই নহয় কিবা আমাৰ ৰখাই দিছে। কি হয় নহয় সেইটো? ইমান সৰু হৃদয়ৰ কেতিয়াৰ পৰা হৈ গ'লোঁ মই? কৰোঁ বুলিতো ঢেৰ কৰিব পাৰোঁ, কিন্তু কিয় একো নাই কৰা? কিয় চব কথাতে হয় ক'বলৈ কেতিয়াৰ পৰা শিকি গ'ল? যে কিবা এটা কাম যদি কোনোবাই কৈছে, আমাৰ যদি ভিতৰৰ পৰা আমি সেই বস্তুটো নামানো বা সেইটো ফ'ল' নকৰোঁ, কিন্তু এই কৈছে যেতিয়া এইটোও কৈছে সেইটোও কৈছে যেতিয়া হয় চাগে আৰু, হয় আৰু সেইটো ইমান কোনে খুচৰি থাকে আৰু। তো কেতিয়াবা আমি প্ৰত্যেকটো কথাতে হয় কৰিব ল'লোঁ, কেতিয়াবা আমি কুৱেশ্যন কৰিবলৈ বাদ দি দিলোঁ। প্ৰশ্ন সুধিবলৈ কেতিয়াৰ পৰা এৰিলোঁ? নিজকে সঁচাকৈ ভাল পাবলৈ কিয় এৰি দিলোঁ? নিজকে সঁচাকৈ কেতিয়া ভাল পাম? যেতিয়া আমাৰ প্ৰত্যেকটো কুৱেশ্যন, আমাৰ ভিতৰত থকা প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ আমাৰ হাতত থাকিব, আমাৰ ভিজনটো ক্লিয়াৰ হ'ব, আমাৰ যিটো গ'ল থাকিব, আমাৰ যিবিলাক পাৰচেপশ্যন থাকিব, আমাৰ যিবিলাক ভিজন থাকিব, লং টাৰ্ম আমাৰ গ'ল থাকিব, সেইবিলাক যেতিয়া আমাৰ ক্লিয়াৰ হৈ থাকিব, তেতিয়াহে আমি নিজকে নিজৰ লগত আইনাত বা কেমেৰাত চকু মিলাই পেলাই ক'ব পাৰিম যে মই যিটো বিচাৰিছোঁ বা মই যিটো ভাবিছিলোঁ সেইটোৰ কাৰণে মই অলপ হ'লেও ডেইলি কাম কৰি গৈ আছোঁ। তেতিয়াহে নিজক ভাল পাবলৈ মন যাব। কিন্তু আমি যদি নিজকে ঠগি থাকোঁ, নিজকে যদি কুৱেশ্যন নুসুধোঁ, নিজৰ যদি আমাৰ ভিজনবিলাক, আমাৰ মিছনবিলাক, আমাৰ গ'লবিলাক যদি আমি নেচাওঁ, তেতিয়াহ'লে আমাৰ নিজকে ভাল পাবলৈ মন নাযাব। কাৰণ আমি নিজৰ পৰা পলাই ফুৰিছোঁ। সেই কুৱেশ্যনটো আনচাৰ বিচাৰোঁতে আমাক মাথা পিচি কৰিব লাগিব। তো কোনে কৰে সেইবিলাক? বাদ দে। তো সেইকাৰণে আমি এতিয়াই সেই কুৱেশ্যনটো আনচাৰটো বিচাৰি পেলাই ছল্ভ কৰি থ'ব লাগে, যাতে আমাৰ অহা 5 বছৰ 10 বছৰৰ পিছত আমাৰ যিটো ভিজন থাকে, আমাৰ যিটো মিছন থাকে, আমাৰ গ'ল কিছুমান থাকে, সেইবিলাক আমাৰ ক্লিয়াৰ হৈ থাকে। কুৱেশ্যনকেইটা হ'ল, মই মোৰ নিজৰ চকুত কোন হয়? প্ৰথমতে এইটো সোধক যে মই আইনাত চকুত হৈ পেলাই নিজকে যদি সোধোঁ যে মিষ্টাৰ আমুক, তুমি কোন হয়নো? তোমাৰ কি ছিগনিফিকেণ্ট ভেলু আছে? তুমি এনেকুৱা কি কাম কৰি আছা যিটোৱে তোমাক ডিফাইন কৰিছে যে এইটো তুমিহে কৰিব পাৰিবা? মে বি সেইটো জবত হওক, মে বি সেইটো কিবা বিজনেছ হওক, মে বি সেইটো কিবা নিজৰ কাম হওক, বা বিজনেছ কৰি আছে লগত কিবা এটা কৰি আছে, বা চাকৰি কৰি আছে লগত কিবা এটা নিজৰ কিবা এটা কৰি আছে। তো সেই ছিগনিফিকেণ্ট মুভটো কি? সেই ছিগনিফিকেণ্ট ছিটুৱেশ্যনটো কি বা সেই কামটো কি যিটোৱে তোমাক ডিফাইন কৰিছে? তো তোমাৰ চকুত তুমি কি হয়? সেইটো কুৱেশ্যনটো লিখি পেলাই তাৰ আনচাৰবোৰ মানে পইণ্ট ৱাইজ লিখি দিবলৈ চেষ্টা কৰিব যে মই মোৰ নিজকে এইটো বুলি ভাবোঁ। এনেই নহয়, আনচাৰটো একদম জেনুইন হ'ব লাগিব, যে জেনুইনলি আপুনি কি ভাবিছে, জেনুইনলি আপুনি কি হয় নিজৰ চকুত। ছেকেণ্ড কুৱেশ্যনটো হ'ল, মই কৰোঁ বুলি ভাবিলে কি ভাল কাম কৰিব পাৰোঁ? যদি আপুনি ধৰি লয় যে মোৰ একো প্ৰব্লেম নাই, পইচাৰ প্ৰব্লেমেই হওক, কিবা প্ৰব্লেম হওক, মোৰ একো প্ৰব্লেম নাই, যদি মোৰ ওচৰলৈ যিবোৰ যদি এইটো মোৰ ওচৰলৈ হৈ যায়, তেতিয়াহ'লে মই এইকেইটা কাম কৰিম। কি ভাল কাম আপুনি কৰিব বিচাৰে সেইকেইটা লিষ্ট ডাউন কৰি থওক। যদি পাৰে কৰিবলৈ ষ্টাৰ্ট কৰক অলপকৈ। যদি নোৱাৰে সেই কামকেইটা কৰিবৰ কাৰণে এটা ভিজন বা গ'ল বনাই লওক। তাৰপিছত সেই যে পইচা আহিব বা ছিটুৱেশ্যন আহিব বা এই টাইমটো আহিব, তেতিয়া সেই কামকেইটাৰ কাৰণে আগবাঢ়ি গৈ থাকক। প্ৰথম কুৱেশ্যনটো, ছেকেণ্ড কুৱেশ্যন হৈ গ'ল। থাৰ্ড কুৱেশ্যন আহিব, মই নিজকে জাজ নকৰি ভাল হেবিটবিলাক আঁকোৱালি লৈ নিজকে নিজৰ ফেভৰেট কিয় বনাব নোৱাৰিছোঁ? কিহে মোক ৰখাইছে? তো সেই যে আপুনি ছিটুৱেশ্যনটোৰ কথা ছেইম, যে মই নিজকে জাজ নকৰি পেলাই মই বেয়া, মই নোৱাৰোঁ আৰু মোৰ নহ'ব আৰু ইয়াতে সোমাই ইয়াতে থাকি যাম আৰু এনেকৈ জাজ নকৰি পেলাই ভাল হেবিটবিলাক আঁকোৱালি লৈ। ভাল হেবিট কেনেকৈ? ধৰি লওক ৰাতিপুৱা যদি সোনকালে উঠিব লাগেতো উঠিব লাগে।
যদি ৰাতি বোলে নহয় মই ৰাতিপুৱা নোৱাৰোঁ, ৰাতি দেৰিলৈকে থাকিব পাৰিম, ৰাতি দেৰিকৈ থাকিবলৈ মই নিজৰ কথা ভাবিব লাগে, তো ভাবিব লাগে। ডেইলি বোলে এঘণ্টা মই নিজৰ কাৰণে দিব লাগে, কুৱেশ্যন সুধিব লাগে, এই কুৱেশ্যনকেইটা আনচাৰ উলিয়াব লাগে, তো উলিয়াব লাগে। তো ৰখাইছে কিহে মোক? কিয় মই বাদ দি দিছোঁ? আজি 2 মিনিটৰ কাৰণে মই সেইকেইটা কাম কিয় ষ্টাৰ্ট কৰিব পৰা নাই? সেই ৰখোৱা কাৰণটো উলিয়াই লওক। এক্সকিউজ যদি হয় তাক বাদ দি দিয়ক, লিখি ল'ব লাইন এটা। যদি মই আজি এক্সকিউজ দিওঁ, পানিছমেণ্ট দি দিব নিজকে, বোলে মই যদি আজি এইটো কাম নকৰোঁ, মই এইকেইটা কৰিব লাগিব। 3টা এনেকুৱা বেয়া লগা কাম নিজকে দি দিব যিকেইটা কৰাতকৈ আপুনি এইটো কৰা উজু হৈ যায়। বোলে মই যদি আজি নিজকে এই কুৱেশ্যনকেইটা সুধি পেলাই আনচাৰ নুলিয়াওঁ, তেনেহ'লে মই মেবি 30 বাৰ চেৰিটো উঠা নমা কৰিব লাগিব। তো মেবি যদি আজি মন নাই যোৱা, কিন্তু এক্সাৰচাইজটোতো হৈ গ'ল। তো 3 নম্বৰ কুৱেশ্যন সেইটো, যে মই নিজকে জাজ নকৰি ভাল ভাল হেবিটবিলাক আঁকোৱালি লৈ নিজকে নিজৰ ফেভৰেট বনাব নোৱাৰিছোঁ কিয়? আপুনি যেতিয়া নিজৰ বস্তুবিলাক ভাল ভাল হেবিটবিলাক নিজলৈ লৈ আনিব, আয়ত্ব কৰি ল'ব, তেতিয়া নিজৰো ফেভৰেট হৈ যাব। 4 নম্বৰ কুৱেশ্যনটো হ'ল, মই আজি এতিয়া 2 মিনিটৰ কাৰণে কৰিম বুলি ভাবি থকা কামটো ষ্টাৰ্ট কিয় কৰি দিয়া নাই? যে মই ভাবি আছিলোঁ অহা মাহত কিবা এটা ষ্টাৰ্ট কৰিম, যে অনলাইন কিবা য়োগা ছেশ্যন এটা ল'ম, বা ছামথিং অনলাইন কোৰ্চ এটা কৰিম, বা মই পয়েম লিখিম, বা মই ড্ৰয়িং কৰিম, বা মই কিবা পিকচাৰ এখন প্ৰিণ্ট কৰি পেলাই ৱালত হেং কৰিম, বা মই নিজে ড্ৰয়িং কৰি পিকচাৰ এখন বনাই পেলাই ফটো ফ্ৰেম কৰি পেলাই ৱালত লগাম, বা মই নিজৰ বিজনেছ আইডিয়া এটা কথা ছাইডত ভাবিম, বা মই জব এটাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ, তো সেইটো কাৰণে মই ভালকৈ প্ৰিপেয়াৰ কৰিম, বা মই এই জবটোৰ পৰা ওপৰলৈ যাব বিচাৰিছোঁ, ছাইডত মই 1 ঘণ্টা বা আধা ঘণ্টা ডেইলি পঢ়িব বিচাৰিছোঁ, কিন্তু মই মানে সদায় পঢ়িমকৈ আজি 6 মাহ পাৰ হৈ গ'লগৈ, পঢ়াই হোৱা নাই। এক্সাম আহিলে তাৰপিছত ধৰপৰণি লাগে যে পঢ়িব লাগে। বা বিজনেছ আইডিয়াটো বেলেগক কৰা দেখিলে, ষ্টাৰ্টআপত যোৱা দেখিলে, এইটো আইডিয়া মই যদি ভাবি পালোহেঁতেন। কিন্তু তেনেকৈ এনেই সপোনত আহি নাযায়, আপুনি তাৰ কাৰণে কাম কৰিব লাগিব, সেইটো কাৰণে টাইম দিব লাগিব। তো সেই যে মই আজি এতিয়া 2 মিনিটৰ কাৰণে কৰিম বুলি ভাবি থকা কামটো ষ্টাৰ্ট কিয় কৰি দিয়া নাই? 2 মিনিটৰ কাৰণে, 2 মিনিট সময় বহুত কম সময়। এনেকৈ এক পাক ঘূৰিব, আকৌ 1 পাক ঘূৰিব। 2 মিনিট এইকাৰণে কৈছোঁ, সেই 1 পাকত কিজানি আপুনি গমেই নাপাব কেতিয়া গ'লগৈ। তো যাতে 1 পাকটো কামত আহে, ছেকেণ্ডৰ কথা কৈছোঁ। তো 2 মিনিট সময় আপুনি জাষ্ট মেবি যিটো কাম কৰিবলগীয়া আছে, মেবি এই কুৱেশ্যনকেইটা আনচাৰ কৰিবলগীয়া আছে, বহীখন উলিয়াই লওক। এনিথিং পিছত আপুনি ছেটেল কৰি থাকিব পাৰফেকশ্যনৰ কাৰণে। বহীখন উলিয়াই লওক, লিখি লওক যে মই প্ৰথম কুৱেশ্যনটোকে লিখক, গোটেইকেইটা কুৱেশ্যন নালাগে, যে মই মোৰ নিজৰ চকুত কোন হয়। উলিয়াই লৈ পেলাই এনেই লাইন এটা লিখি দিয়ক, বোলে আমুক হয়। কাইলৈ দেখিব আপোনাৰ নিজে মন যাব, আপোনাক টানি আনিবগৈ আপোনাৰ ওচৰলৈ। তো ছেল্ফ ডেভেলপমেণ্ট এনেকুৱা এটা বস্তু, যদি এবাৰ আপুনি ছেল্ফ ডেভেলপমেণ্ট কৰিবলৈ লাগি যায়, বা তেনেকৈ ভাবিবলৈ লাগি যায়, নিজক কুৱেশ্যন কৰিবলৈ লাগি যায়, তেনেহ'লে আপুনি আপোনাকো ৰখাব নোৱাৰিব ডেভেলপ হোৱাৰ পৰা, ছাকচেছ হোৱাৰ পৰা। তো সেইটো 4 নম্বৰ কুৱেশ্যন, যে 2 মিনিটৰ কাৰণে ষ্টাৰ্ট কৰি দিয়ক। মেবি জিম যাম বুলি ভাবি আছে, ঘৰতে পুচাপ মাৰি দিয়ক 2 মিনিটৰ কাৰণে, 10টা পুচাপ, 5টা পুচাপ। মেবি গান গাম ভাবি আছে, 2 মিনিটৰ কাৰণে গান এটা গাই দিয়ক। মেবি ড্ৰয়িং কৰিম ভাবি আছে, কিবা এটা ৰাউণ্ড চাৰ্কল এটা বনাই বল এটা আঁকি দিয়ক 2 মিনিটৰ কাৰণে। সি কি কৰিব, ট্ৰিগাৰ কৰি দিব ব্ৰেইনক। তো 5 নম্বৰ কুৱেশ্যনটো হ'ল, মই মোৰ লাইফত কি বিচাৰিছোঁ, কিয় ভালকৈ পেন এণ্ড পেপাৰ লৈ লিখা নাই? মানে মোৰ ভিজনটো কি আছে, অহা 5 বছৰ 10 বছৰত মই নিজকে ক'ত দেখি আছোঁ? চাওক, নেভাবিলেও একো নাই, গো উইথ দ্য ফ্ল'ত আপুনি গৈ পেলাই ক'ৰবাত নহয় ক'ৰবাততো যাবগৈ। কিন্তু পইণ্টটো হৈ গ'ল যে যদি আপুনি কোৰ্চ এটা ঠিক কৰি থয়, ডাইৰেকশ্যন এটা লৈ থয়, যে মই বোলে চাউথৰ ফালে যাম, মই ৱেষ্টৰ ফালে যাম, মই ইষ্টৰ ফালে যাম, বা নৰ্থৰ ফালে যাম, আপুনি যদি ডাইৰেকশ্যনটো দি থয়, সেই পাৰ্পজটো যদি দি থয়, তেতিয়াহ'লে কি হ'ব, সি সেই ডাইৰেকশ্যনত থকা বা সেই ডাইৰেকশ্যনত যোৱা মানুহ লগ পোৱাব, ইনফৰমেশ্যন আপোনাক দিব। আপোনাৰ যিটো ছাবকনচিয়াছ ব্ৰেইন থাকে, ছাবকনচিয়াছ ব্ৰেইনে আপোনাক তেনেকুৱা ইনফৰমেশ্যনখিনি আনি আপোনাৰ ওচৰত লৈ আনিব। ইয়াৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছোঁ, কিন্তু পইণ্টটো হ'ল যে কুৱেশ্যন কৰিব লাগিব নিজকে, ডাইৰেকশ্যন এটা দি থ'ব লাগিব, যে মই এইফালেহে যাব বিচাৰিছোঁ। থাকে ন কিছুমানে এতিয়া ধৰি লওক মেবি এক্সট্ৰভাৰ্ট হয়, নাচ গানা ভাল পায়, মেবি কিবা তেনেকুৱা কৰিব বিচাৰিছে, কিবা এক্সট্ৰভাৰ্ট টাইপৰ বস্তু। তো ইণ্ট্ৰভাৰ্টবিলাকে সেইফালে নাযাবও পাৰে। ইণ্ট্ৰভাৰ্টে কিজানি বিচাৰিছে, নহয় মই ডেপ্থত ৰিচাৰ্চ কৰিব বিচাৰিছোঁ, বা মই কিবা এটা বিজনেছ এনালাইচিছ কৰিব বিচাৰিছোঁ, বা মই জবত আৰু মানে ওপৰলৈ যাব বিচাৰিছোঁ ভালকৈ কাম কৰি পেলাই। তো তাক ইণ্ট্ৰভাৰ্ট মানুহটো যদি এক্সট্ৰভাৰ্টৰ কামটো দি দিয়ে, তো সি মেবি সি পাই যাব,
গ উইথ দ্য ফ্লোত ক'ৰবাত গুচি যাব, কিন্তু সেইটো মষ্ট ছেটিছফাইড নহ'ব। যেতিয়া মানুহ মষ্ট ছেটিছফাইড নহ'ব তেতিয়া তাৰ কি বুলি কয় এফিচিয়েঞ্চি নহ'ব। তো আপুনি যিটো বস্তু ভাল পায়, যিটো বস্তু কৰি ভাল পায়, যিটো ভিতৰৰ পৰা ভাল পায়, সেইটো আপোনাৰ এফিচিয়েঞ্চি এনেই আহি যায়গৈ 100%, 80%। কিন্তু যিটো মানুহে ধৰি লওক আপোনাৰ জোৰ জবৰদস্তি বা চিটুৱেশ্যনে আপোনাক সেইটো জেগাত পেলাই দিলে, কিন্তু আপুনি ভিতৰৰ পৰা সেইটো বস্তু ভাল নাপায়, আপুনি তাৰ উল্টাটো ভাল পায় বা তাৰ ইমানটা আপুনি সেইটো ভাবি চোৱা নাই আজিলৈকে, সেই বস্তুটোত আপোনাৰ এফিচিয়েঞ্চি 60%, 50% এনেকুৱা থাকিব বা বিল' 50% আহি যাব, 40%। তো মন নাযাব কৰিবলৈ, সেইকাৰণে কৰি আছোঁ আৰু তেনেকুৱা। তো পাৰ্পজটো এনেকুৱা এটা বস্তু যে আপোনাৰ ডাইৰেকশ্যন দি দিয়ে। তো আপুনি চাউথৰ ফালে যদি যাব বিচাৰিছে, চাউথৰ ফালে যাব বিচাৰে, আৰু তাৰ কাৰণে কেনেকৈ যাব পাৰি, কি যাব পাৰি, সেইবিলাক আপোনাৰ ওচৰলৈ লৈ আনিব। তো সেইটো কাৰণে মোৰ লাইফত কি বিচাৰিছোঁ, কিয় ভালকৈ পেন এণ্ড পেপাৰ লৈ পেলাই মই লিখা নাই, কিয় পেন এণ্ড পেপাৰ লৈ পেলাই মই মোৰ পাৰ্পজটো কি হয় তাৰ আনচাৰটো মই লিখা নাই। চাওক, এখন পেন এণ্ড পেপাৰ লৈ পেলাই যেতিয়া আপুনি থটটো লিখিব, আপোনাৰ ব্ৰেইনত জেগাডোখৰ মানে খালী হৈ যাব। সেই থটটোৱে দিগদাৰ কৰি নাথাকে, সেই থটটো ইয়াত আহি গ'ল নহয়, আপুনি পেন এণ্ড পেপাৰ লৈ লিখি দিলে, তাৰপিছত কি হ'ব, আপোনাৰ নতুন থট আহিব। সেই থটটোৰ আনচাৰটো কি হ'ব তাক বিচাৰিবৰ কাৰণে আপোনাক মানে ওপৰা ওপৰি নহয় কুৱেশ্যনবিলাক। তো তেতিয়া আপুনি সেইটো ধুনীয়াকৈ ক্লিয়াৰলি ভাবিব পাৰিব। আপুনি এবাৰ লিখি ল'লে নিজেই গম পাব। তো সেইকাৰণে এখন পেন এণ্ড পেপাৰ ল'ব, লিখি ল'ব যে অহা 5 বছৰ 10 বছৰত মই নিজকে কি বিচাৰিছোঁ, কি হোৱাটো বিচাৰিছোঁ আইডিয়েল চিটুৱেশ্যনত, লিখি ল'ব। সেইটোৱে আপোনাক ডাইৰেকশ্যনটো দিব যাবৰ কাৰণে। তো তাতে হৈ গ'ল যে কিয় সপোন ভাঙি যাব বুলি ভয় খাইছোঁ মই। তো কিছুমান থাকে ন, আপোনাৰ এইবোৰ ভাবি কি লাভ, ভাবিম এটা হ'বগৈ এটা। লাইফ ইজ আনপ্ৰিডিক্টেবল, কিন্তু সেইবুলিকে প্ৰবেবলটোতো হয়, মানে পাৰফেক্টলি নহয়গৈ, কিন্তু প্ৰবেবলটোতো হ'ব। আপুনি যদি চাউথত যাম বুলি ভাবি আছে, তো চাউথৰ ফালে কমচে কম একজেক্টলি চাউথৰ ফালে নগ'লেও ধৰি লওক অলপ চাউথৰ ছাইডে যাব, কিন্তু একেবাৰে নৰ্থৰ ফালটো গুচি নাযায় বা একেবাৰে ৱেষ্টৰ ফালটো গুচি নাযায়। তো সেইটো কাৰণে আপুনি সপোন ভাঙি যাব বুলি নিজকে 5 বছৰত কি দেখিছে, 10 বছৰত কি দেখিছে, সেইটো নভবাকৈ নাথাকিব। প্লেনিং কৰিব, লিখি ল'ব পেন এণ্ড পেপাৰ লৈ পেলাই। সেই লিখা বস্তুটো 5 বছৰ পিছত আপোনাৰ মনত পৰিব যাব, মই এইটো লিখিছিলোঁ। তো ছাবকনচিয়াছ মাইণ্ডে কি হয়, আপুনি যিটো বস্তু লিখি দিয়ে, ব্ৰেইনে ব্ৰেইনে কনচিয়াছ ব্ৰেইনে যিটো দেখে যে এই বস্তুৰ ওপৰত ভাবি আছে, ছাবকনচিয়াছ ব্ৰেইনে গম পাই যায় যে মানে এইটো কথাত লাগি আছে, তো ইয়াক এই বস্তুটো লাগে, তাৰ কাৰণে যিখিনি আপোনাৰ ইনফৰ্মেশ্যন লাগে চব লৈ আনিব আপোনাৰ ওচৰলৈ। 6 নম্বৰ পইণ্টটো হৈ গ'ল, কিয় মই এনেই আনে কি ভাবিব বুলি কিবা এটা নকৰাকৈ ৰখি দিছোঁ, কিয় মই সেই থটটোক ৰখাই আগবাঢ়ি যাব পৰা নাই। চাওক, আমি ক'ৰবাত নহয় ক'ৰবাত বেলেগে কি ভাবিবতো কেতিয়াবা এৰি দিলোঁ, মোৰ যিটো ভাল লাগে মই সেইটো কৰিম, মোৰ যিটো কৰি ভাল লাগে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত চাবচোন, মানে এইটো ডিপ ডাউন ক'ৰবাত আমি সেই বস্তুটো আছে, আমাৰ সোমাই আছে, ৰুটেড হৈ আছে, সেইটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ছ'চাইটিতে আছে। মানে ছ'চাইটিৰ বেকবনটোৱে সেইটো, যে আপুনি নিজে কিবা এটা কৰিব মন গৈছে, কিন্তু নকৰোঁ নেকি, বাদ দিয়া, এইটো কৰোঁ আৰু। মানে ওপৰে ওপৰে যিখিনি কাম আমি কৰি থাকোঁ, কিন্তু যিটো একদম ৰুটেড বস্তু, যিটো আমাৰ মানে কৰিবলগীয়া বস্তু, যিটো মানে এইখিনি ব্ৰেক কৰি পেলাই বহুত ষ্ট্ৰাগল কৰিব লাগিব, মানে তালৈ যাবলৈ হ'লে এনেকুৱা টাইপ হৈ গ'লে মানে আমি নোৱাৰোঁ। কিন্তু ষ্ট্ৰাগলটো কিহৰ কাৰণে, আনচাৰ দিব লাগিব, ইয়াৰ লগত মই ভাল, তাৰ লগত ভাল, তাৰ লগত ভাল। কিন্তু এটা কথা চাব হা, মানে মই যিটো থট প্ৰচেছ ৰাখোঁ, যদি কোনোবাই আপোনাক গ্ৰ' হোৱাটো বিচাৰিছে ন, আপুনি যদি আনকমফৰ্টেবল চিটুৱেশ্যনত থাকে নহয়, তথাপিও আপোনাক হেল্পহে কৰিব, আপোনাক বুজি পাব, আণ্ডাৰষ্টেণ্ডেবল হ'ব, আপোনাৰ লগত থাকিব, ঠিক আছে, কোনো আপোনাক আনকমফৰ্ট ফিল নকৰে। কিন্তু যোনে আপোনাক মানে গ্ৰ' হোৱাটো নিবিচাৰে, আপোনাৰ ডেভেলপ হোৱাটো নিবিচাৰে, আপুনি যদি তেনেকুৱা আনকমফৰ্টেবল এটা চিটুৱেশ্যনত গুচি যায় ন, আপোনাক উল্টা ভয় খুৱাব, নাযাবি সেইটো ৰাস্তাত, এইটো হ'ব সেইটো হ'ব, এনেকৈ কৰিব। তো আল্টিমেটলি কি হ'ব, সেই মানুহখিনিয়ে আপোনাক এনেও গ্ৰ' হ'ব নিদিয়ে। তো আপুনি সেইখিনিৰ কাৰণে কেয়াৰ কৰি লাভ নাই। যিখিনি মানুহ আপোনাক ভাল পাব সেইখিনি এনেও ভাল পাব। সেইটো কাৰণে মানে লাষ্টত উপায়টো কি হ'ল, আনচাৰটো কি আহিলে, যে এনি হাও আপুনি নিজৰ কাৰণে কৰিবই লাগিব। তো আনে কি ভাবিব বুলি আপুনি নিজে মানে ডিপলি ভাবি থকা কামটো নকৰাকৈ নাথাকিব। সেইটো লিখি ল'ব, ভিজন বনাব, এই কুৱেশ্যনখিনি নিজকে সুধিব, বহুতখিনি হেল্প হৈ যাবগৈ। আশা কৰোঁ এইখিনি বস্তু আপোনালোকক মানে সুবিধা হ'ব। কুৱেশ্যনখিনি সোধাৰ লগে লগে আনচাৰখিনি পোৱাৰ লগে লগে আপোনাৰ ক্লিয়াৰ হৈ যাব। আৰু কুৱেশ্যনখিনি মই ডেছক্ৰিপশ্যনত দি দিম। আৰু এনেকুৱা আৰু ইণ্টাৰেষ্টিং বহুত কিছুমান কুৱেশ্যন আছে, সেই কুৱেশ্যনবিলাকো মই লিষ্ট ডাউন কৰি পেলাই, এইটো বহুত মানে প্ৰথম ভিডিঅ' বনালোঁ কাৰণে অলপ লং হৈ গ'লগৈ, তো সেইবোৰ শ্বৰ্টকৈ মানে কিছুমান আপোনাক কুৱেশ্যন দি দিম। সেই কুৱেশ্যনবিলাকো নিজকে কুৱেশ্যন কৰিব, আনচাৰ উলিয়াব বিচাৰিব। তো এইবিলাক আমি ডেইলি লাইফত পাই থকা বস্তু, ডেইলি লাইফত সুধি থকা কিছুমান মনলৈ আহি থকা থট। ধৰি লওক কেতিয়াবা
কিবা এটা কথা ডিপ্ৰেছ হৈ গ'ল, মনলৈ কুৱেশ্যন আহি যাব। কেতিয়াবা কি হ'ব, কাৰোবাক দেখিলে যে ইমান ওপৰলৈ গুচি গ'লগৈ, মইতো ইয়াতে থাকি গ'লোঁ, তেতিয়া কুৱেশ্যন কিছুমান আহে। তো কিন্তু সেইবিলাক আহে আৰু সেই টাইমটোৰ কাৰণে গুচি যায়গৈ, নিজকে নুসুধো, থাকি যায়, গ'ল আৰু তাৰপিছত। সেইকাৰণে এতিয়া পৰাই 2 মিনিটৰ কাৰণে হ'লেও ডেইলি নিজৰ কাৰণে টাইম এটা উলিয়াই পেলাই কুৱেশ্যনবিলাকৰ আনচাৰখিনি উলিয়াওক। এইবিলাকে ছিগনিফিকেণ্টলি আপোনাৰ লাইফটো মানে চেঞ্জ কৰি দিব, নিজে গম পাব, ইন এ গুড ৱে। অ'কে, ডেভেলপ কৰিব আপোনাক, মাইণ্ডটো খোল খুৱাই দিব, আপোনাৰ ব্ৰেইনটো নতুন নতুন কথা ভাবিব পৰা হ'ব। সেই যিটো এটা গ' উইথ দ্য ফ্ল' মাইণ্ডছেটটো আঁতৰাই দিব আপোনাৰ। থেংক ইউ।